আজি চিকেন বনাম। চ' এয়া পিঁয়াজ পিঁয়াজটো অলপ ভালকৈ ফ্ৰাই কৰিব ল'ব লাগিব। এয়া মা আমাৰ নহৰু পেষ্ট আৰু এই পিঁয়াজটো কিবা কৰি দিছে। এয়া টমাটো, এয়া আলু, তো প্ৰথমতে আমি এইবাৰ চিকেনটো দিব লাগিব ইয়াতে। চিকেনটো প্ৰথমতে ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। আপোনালোকে দেখি থাকক কেনেকৈ চিকেনটো বনাওঁ। এবাৰ লাহেকৈ আমি আলুটো এড কৰি দিম, কাৰণ চিকেনত আলুটো ধুনীয়াকৈ ভাজা থাকিলে পিছত আলুটো ফ্ৰাই কৰি ল'ব লাগে। বাট মই ফ্ৰাই কৰি নল'লোঁ আৰু ইমান আজি টাইমো নাই। তো আলুটো এতিয়া ফ্ৰাই কৰি লওঁ অলপমান। এতিয়ালৈকে একো মছলা এড কৰা নাই বাৰু, খালি অকল হালধিটো এড কৰিছোঁ। তাকো ইমানো এড কৰা নাই, অকণমান এড কৰিছোঁ। কাৰণ প্ৰথমতে আলুটো আৰু মানে মাংসটো ভাজি ল'লে ভাল। একচুৱেলি ব্ৰইলাৰৰ মাংস না আজিকালি ইমান ঠিক নহয়। চ' অলপমান মই ভাবোঁ বেছিকৈ ফ্ৰাই কৰি ল'লে অলপ ভাল খাবলৈ। মায়ে কেইটামান কেঁচা লৈ ল'লে অলপ ভাল আৰু খাবলৈ। মানে নহৰু যিটো পেষ্টটো আছে, আদা নহৰু পেষ্টটো, এইটো আমি দি দিম এতিয়া। এইটো অলপ মাংস অলপ ফ্ৰাই কৰিলে মাংস ফ্ৰাই হৈ গ'লে বঢ়িয়া লাগিব। অকণমান সময় লাগিছে এইটো দি দিছোঁ। বাকী এইটো হ'ল পিঁয়াজৰ কিবাটো, এইটো অলপমান পিছত দি ল'ব লাগিব। এইটো বাৰু গ্ৰেভি কাৰণে এইটো অকল, বাট এইটো হ'ল মেইন বস্তু, আদা নহৰু পেষ্টটো আৰু এইটো জলকীয়া দিয়া আছে। মেইন ফ্লেভাৰটো এইটোৱে আনিব আৰু এই আদা নহৰু পেষ্টটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈ আছোঁ। এটা বঢ়িয়া আছে, এটা চেণ্ট আহি গৈছে এতিয়া। কেইটামান কেঁচা জলকীয়া, এইটো বাৰু একেদৰে অপশ্যনেল, আপোনালোকে যদি বেছিকৈ খাব পাৰে বেছিকৈ দিব। কাৰণ মই একচুৱেলি খাব পাৰোঁ, মই ভাইটিও খাব পাৰে, মাও খাব পাৰে। সেইকাৰণে মই দিছোঁ। বাকীকেইটা আপোনাৰ একেবাৰে এজ ইউৰ চইচ। মা জলকীয়া বাৰু দিছিলে আগতে, বাট তথাপিও মই কেইটামান এড কৰি দিছোঁ আৰু কাৰণ মই চিলি লাভাৰটো। এয়া মা খাই আছে, খালি খাব তেওঁ। এতিয়া কাম কৰিম, এতিয়া আমি এইটো হৈ গ'ল ভাজিটো, এতিয়া আমি মছলাবোৰ এড কৰিম। আপুনি মছলাটো পিছতো এড কৰিব পাৰে বা আগতো এড কৰিব পাৰে, কিন্তু মই বাৰু পিছতে এড কৰি ভাল পাওঁ দিয়ক। কাৰণ মছলাটো ভাবো পুৰি গ'লে মাংসৰ ফ্লেভাৰটো পিছলৈ বেয়া আহি যায়। এয়া এবাৰ লাহে লাহেকৈ মছলাবোৰ এড কৰি যাম। ৰ'ব এক ছেকেণ্ড, অলপমান লাগিছোঁ, অলপ লাগি গ'ল। এয়া চিকেন মছলা, এয়া আপোনাৰ ধনিয়াৰ গুড়া, এয়া আপোনাৰ জিৰা গুড়া, এতিয়া মাংসটো হ'বই আৰু 15 মিনিট লাগিব, কাৰণ ব্ৰইলাৰ মাংস হ'ব বেছি টাইম নালাগে, আপোনাক গমেই পায়। এতিয়া ধুনীয়াকৈ আমি গ্ৰেভিটো এড কৰি দিম। কৰি কিনে আমি এতিয়া ধুনীয়াকৈ লাৰি দিম। মই লাৰি দিছোঁ ৰ'ব। এয়া চব দিয়াৰ পিছত এতিয়া আমি বঢ়িয়াকৈ মাংসটো আমি 10 মিনিটমান ঢাকি দিম, কিয়নো এতিয়া মছলাৰ কামটো কৰিব দিয়ক, নে কি কয়? মাংসটো এতিয়া দেখিম কিমান দূৰ আগবাঢ়িলে বাৰু। ৱাও, ইট লুকছ গুড। নাও লেট মি চেক ইট ফাৰ্ষ্ট। এইটো এতিয়া ৰেডি বুলি ক'ব পাৰি, বাট মই ভাবিছোঁ অকণমান গৰম পানী দিলে চাগে ভাল হ'ব মাংসটো, মানে লাইক অলপ গ্ৰেভিটো চাগে অলপমান বেছি স্মুথ হৈ আহিব নেকি। চ' লেটছ ডু দিছ। আপোনালোকে খালে এনেও খাব পাৰি, মইতো এনেই খাবলৈ ভাল পাওঁ, বাট মা অকণমান গ্ৰেভি ভাল পায়। চ' তাৰ কাৰণে অকণমান ইয়াতে গৰম পানী খাবলৈ দি দিছোঁ। বেছি নিদিম বাৰু, অকণমান দিম। অকণমান ধুনীয়া পাত প্ৰথমতে দি দিছোঁ, এইটো দি কিনে অকণমান মাংসটো লাৰিম আৰু বাকী অলপমান পিছত দিম, ফ্লেভাৰটো অলপ বেছি স্মুথ হৈ থাকিব। ত' বাৰু এতিয়া গৰম পানীটো দিম। এতিয়া উবলাইছে গৰম পানী। একচুৱেলি মাংসত গৰম পানীয়ে দিব লাগে, যেতিয়া আপুনি পানী দিব বিচাৰে যদি মাংসত। প্ৰথমতে দিলেতো বাৰু বেলেগ কথা, বাট পিছলৈকেতো মই ভাবোঁ গৰম পানী দিয়াই ভাল, বিকজ মছলাটো ঠিকেই থাকে। নহ'লে মছলাটোৰ ফ্লেভাৰটো যদি আপুনি ঠাণ্ডা পানী দিয়ে তেতিয়াহ'লে আকৌ মানে সেই প্ৰথমৰ পৰা ষ্টাৰ্ট কৰাৰ দৰে হৈ যায়।
এতিয়া আৰু বিচাৰি হ'ল আৰু এতিয়া হ'বৰেই হ'ল এইখিনি ধুনীয়াটো এড কৰি দিছোঁ বাকী এবাৰ টেষ্ট কৰি আপোনালোকক ক'ম কেনেকুৱা হ'ল আই থিংক ভালেই হ'ব লাগে বাকী টেষ্ট কৰাৰ পিছতো গম পোৱা যাব কিমান ভাল হ'ল নে বেয়া হ'ল দুটা কণী দিছোঁ ইয়াতে এইটো মাৰ কাৰণে একচুৱেলি জাষ্ট মা আমাৰ কণী খাই ভাল পায়তো সেইকাৰণে অকণমান দি দিছোঁ দুটা কণী দুটা আজি মই কণী চণী খাবলৈ ইচ্ছা নাহে আজি একদমেই খাবলৈ ইচ্ছা নাই ৰেডি হৈ গ'ল চিকেনটো ৰেডি এতিয়া টেষ্ট কৰি কিনে আপোনালোকক ক'ম কেনে হৈছে এতিয়া মা বৈছে আৰু মই বৈছোঁ মাক দিব লাগিব প্ৰথমতে কণীটো সি বেছি মাংস চাংস খাব নোৱাৰে খালি এনেই ভিডিঅ' বনাই থাকে কেইটামান ভাল ভাল মাংস বাছি দিব লাগিব মাক এইটো এটা লিভাৰটো ক'ত গ'ল বাৰু আচ্ছা এইটো মই দিম দিয়ক এতিয়া অকণমান দিম বাকী মই এইবাৰ টেষ্ট কৰি কিনে দেখিছোঁ ৰ'ব কেনে লাগিছে মা কেনেকুৱা হৈছে কেনেকুৱা হৈছে মাৰ মই গৈছোঁ এতিয়া খাই কিনে দেখোঁ কেনেকুৱা হৈছে মাংসটোতো বনালোঁ ইমান কষ্ট কৰি একচুৱেলি টাইম আজি বহুত কম আৰু মোৰ মাথাৰ বিষ বহুত আজি চ' সেইকাৰণে ইমান এটেনশ্যন নাই আৰু মাংস বনাওঁতে বাছ মোক ভোক লাগিছিল একচুৱেলি সেইকাৰণে জল্দি জল্দি বনাব লাগে নট বেড ইট কোৱাইট গুড অলপ জ্বলা হৈছে বাট আপোনালোকে জ্বলাটো নিজৰ ইচ্ছামতে দিব কাৰণ মই জ্বলা বেছি খাব পাৰোঁ যাৰ কাৰণে মই জ্বলা লৈছোঁ চ' তেতিয়াহ'লে আমি